ওপৰত লিখি পেলাই বক্সত দি দিব আচ্ছা মানে আমাৰ 27 দিনাখন আমি এইটো খুলিম আৰু তাতে আমি যোন ফটো বেছিকে ভোট পাইছে সেইজনক আমি ফাৰ্ষ্ট সেকেন্ড থাৰ্ড তেনেকৈ আজি আহিছো লংকা CEC লংকা চেণ্টাৰ আৰু ইয়াতে শুনা পাইছো লংকা অহা 20 আৰু 27 আগষ্ট তাৰিখে লংকা গোপাল আশ্ৰমত এক ডাঙৰ আয়োজন কৰিছে এক অনুষ্ঠানৰ যি অনুষ্ঠানত তেওঁলোকে ফটো এক্সিবিশন আৰু তাৰ লগতে আৰ্ট কম্পিটিশন তেওঁলোকে পাতিব মোৰ পোনপ্ৰথমবাৰৰ বাবে লংকাত ফটো এক্সিবিশন আৰু আৰ্ট কম্পিটিশন এনেকৈ আমি অৰ্গেনাইজ কৰিম আৰ্ট কম্পিটিশন জেনেৰেলি হৈ থাকে কিন্তু ফটো এক্সিবিশন এই যোন সাবজেক্ট এটো লংকাত প্ৰথমবাৰৰ কাৰণে হৈ আছে এটো হোৱা নাই দেই শুনা নাই কিন্তু মই আগত হোৱা নাই হয় আপুনি জানা ঠিক কৈছে আচ্ছা এটো মানে অসম ভিত্তিত হ'ব নেকি মানে হয় আমি গোটেই বিষয়টো যোনটো আমি সোশ্যাল মিডিয়াত আমি এটা হেৰি কৰিছো আমি আপলোড কৰিছো আমাৰ যোনটো মানে প্ৰফাইল তাতে আমি আমাৰ মেইল আইডি আমি হোৱাটছএপ নাম্বাৰ গোটেই আমি দিছো তাতে আমি ফটো এক্সিবিশনত কি কি ক্ৰাইটেৰিয়া হ'ব গোটেই বিষয়টো গোটেই ৰুলছ ৰেগুলেশন আমি গোটেই দি পেলাই আমি সোশ্যাল মিডিয়াত ইতিমধ্যে আমি আপলোড কৰিছো আৰু প্ৰচাৰ চলি আছে আমাৰ আচ্ছা আৰু এতিয়া ফৰ এক্সাম্পল ডিব্ৰুগড়ৰ পৰা কোনোবা এজন ভাল এটা ফটোগ্ৰাফাৰ খুব ভাল ফটো ক্লিক কৰে সি আমাৰ মেইলৰ যোগেদি আমাৰ ফটো দিব পাৰিব নমস্কাৰ মোৰ নাম অৰুণ বণিক মই লংকা CEC চেণ্টাৰৰ ডাইৰেক্টৰ জানিব পাৰিলে কি অহা 26 and 27 অফ আগষ্টত আমি এটা ফটো এক্সিবিশন আৰু আৰ্ট কম্পিটিশন অৰ্গেনাইজ কৰিছোঁ তো CEC এইটোৱে চেষ্টা কৰি আছে আৰু এটা প্লেটফৰ্ম আমি দিয়াৰ চেষ্টা কৰি আছোঁ য'ত আমাৰ লংকা বা আমাৰ গোটেই অসমৰ যিমান য়ং জেনেৰেশ্যন য়ং ফটোগ্ৰাফাৰ্ছ নিজৰ স্কিলছটো সিহঁতে ছ'চাইটিৰ ওচৰত পৰ্ট্ৰে কৰিব পাৰে তাৰ লগতে আমি এটা আৰ্ট কম্পিটিশন অৰ্গেনাইজ কৰি আছোঁ এটা বিগ স্কেলত আমি চেষ্টা কৰি আছোঁ য'ত আমি নিয়াৰলি 300+ ষ্টুডেণ্টছৰ আমি এটা টাৰ্গেট আমি ৰাখিছোঁ প্লাছ আমি লংকা বুলি নহয় আমাৰ লংকাৰ ওচৰ পাছৰ যিমানখিনি সৰু সৰু গাঁও আছে সৰু সৰু টাউন আছে তাৰো বাচ্চাহঁতে যাতে ইয়াত আহি একেলগতে চবে মিলি পেলাই এটা কম্পিটিশ্যন সিহঁতে পাৰ্টিচিপেট কৰিব পাৰে সেইটোৰ ব্যৱস্থাখিনি আমি কৰি আছোঁ তো ফটো এক্সিবিশ্যনটো বেচিকেলি এইটো আমাৰ লংকাৰ কাৰণে এটা ফাৰ্ষ্ট টাইমৰ কাৰণে হৈ আছে আমাৰ CECৰ লগত আৰোহণ এটা আমাৰ ছ'চিয়েল অৰ্গেনাইজেশ্যন আছে কালচাৰেল এটা ছ'চাইটি আছে তাৰ লগত আমাৰ লংকাৰে কিছুমান ফটোগ্ৰাফাৰ্ছ আছে সিহঁতৰ নিজৰ কমপ্লিট এনাৰ্জিখিনি দি আছে এইখিনিতে এটা কথা সুধো দেই এতিয়া ধৰি লওক কোনোবাই যে পাৰ্টিচিপেট কৰিব তেওঁলোকক কিবা মানে বৰঙণি দিব লাগিব নেকি মাচুল দিব লাগিব নেকি বাৰু এইটো আমাৰ আৰ্ট কম্পিটিশ্যনটো কমপ্লিটলি ফ্ৰী অফ কষ্ট আৰু আমাৰ ফটো এক্সিবিশ্যনটো আছে তাত আমি 100 ৰুপিজকে পাৰ ফটো আমি এইটো ৰাখিছোঁ যিটো ফৰ প্ৰিণ্টিং কষ্ট আমি এইটো ৰাখিছোঁ তাৰ লগত যোনে যিটো ফটো আমাক এইটো ছাবমিট কৰিব এই ফটোটো যিটো আমি প্ৰিণ্ট আউট কৰিম আমাৰ যিটো প্ৰগ্ৰামটো শেষ হোৱাৰ পিছত আমি সেই ফটোজবোৰ যাৰ ফটো তাক আমি ৰিটাৰ্ণ কৰি আকৌ আহিম এটা নতুন ইনফৰ্মেশ্যন লৈ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ আটাইলৈ ধন্যবাদ